लाजुकी सावनीरे मिसिकी आहिती कोई ना खाजे मोर नाही लाजुकी सावनीरे मिसिकी आहिती कोई ना खाजे मोर नाही उदुली मुदुली আজিৰ ভাৰে পদুলি নতুন জীৱনৰ এক কাহিনী শিৰতে সিন্দুৰ দুহাতত জেতুকাৰ বোল হলাহি মোৰ লখিমী বুকুৰ উলাহতে নাচি নাচি মতলীয়া ৰবাতলি নাচোনৰে তালে তালে চাৱনি বিজুলি মিঠা মিঠা হাঁহিতিৰে বুকুতে যে ঢৌ তুলি কাষে চাপি চাপি নাযাবা তৰি পাতৰে সাজ পিন্ধাব উৰণিৰ তলতে তাইৰ মনে নাচিব আয়তিৰে উৰুলিতে বিয়াৰামৰে সুৰতে উঠতে তাৰ হাঁহি এটি জিলিকি ৰ'ব সপোনৰে কথাবোৰে এনেকৈ নামিব দি থকতে কাষতে জোনাক সিঁচিব নামতিৰে জোৰা নামে বাৰে বাৰে জোকাব লাজে লাজে তাইৰ চকু জুৰিয়ে মোলে চাব নামতিৰে জোৰা নামে বাৰে বাৰে জোকাব লাজে লাজে তাইৰ চকু জুৰিয়ে মোলে চাব শিৰতে সিন্দুৰ দুহাতত জেতুকাৰ বোল হলাহি মোৰ লখিমী বুকুৰ উলাহতে নাচি নাচি মতলীয়া ৰবাতলি নাচোনৰে তালে তালে চাৱনি বিজুলি মিঠা মিঠা হাঁহিতিৰে বুকুতে যে ডিব্ৰুগড় জিলাৰ ধলপুৰ টাউন নিবাসী মহম্মদ আনোৱাৰ হুছেইনৰ পুত্ৰ মহম্মদ ইৰফান হুছেইনৰ লগত মুঠ মোহৰ 1,99,501 টকা তাৰে সোণৰ গহনা 1,89,000 টকা কৰ্তন কৰি 40,508 টকা দেনমোহৰৰ সৈতে এজন উকিল দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ পৰা লিখা হ'ল ইজাজত দিব আহিছে তুমি ইজাজত দিছা নাই নিবাসী মোহাম্মদ আব্দুল মুন্নাফ খানৰ কন্যা মিছ জেনেজা বেগমে মুঠ মোহৰ 1,99,501 টকা তাৰে সোণৰ গহনাত 1,79,000 টকা কৰ্তন কৰি 40,501 টকা দেনমোহৰৰ সৈতে এজন উকিল দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ লগত নিকাহৰ ইজাজত দি পঠাইছে তুমি কবুল কৰিলা নে পাবলে মন তোমাক এবাৰ কাষৰ পৰা দিবনে মন মৰম কণ হিয়াৰ পৰা চাবলে মন তোমাক এবাৰ কাষৰ পৰা দিবলে মন মৰম কণ হিয়াৰ পৰা দিয়াই দিব লুৱাই ল'ব হিৰতে ৰঙা ৰং তোমাক মোৰ দিবলে মন মূৰতে উৰণিখন কাষলে আগানা মন তুলসী পানীটো
से गोपिनी ओई राम মুদুলি ৰভাৰে তলি ইছাতি বিছাতি মনৰে পদুলি